নমস্কাৰ বন্ধু বান্ধৱীসকল পোন প্ৰথমতে আপোনালোক আটাই লৈ ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিলোঁ আৰু স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল জাৰ্নি জাংচন বাই ভাগ্যলক্ষ্মীলৈ। আজি মই মোৰ সীমিত জ্ঞানেৰে আপোনালোকক বহাগ বিহুৰ কিছু আভাস দিব বিচাৰিছোঁ। আপোনালোক সকলো জ্ঞাত যে বহাগ বিহু অসমীয়া সমাজৰ এক আৱেগ, এক এৰাব নোৱাৰা স্বাভিমান। এই বিহুটি 7 দিনলৈকে অসমীয়া সমাজৰ মাজত বিভিন্ন কামনা, আশা আৰু উদ্দেশ্যেৰে পালন কৰা হয়। ঠাই অনুসৰি এই 7 বিহুৰ নাম হৈছে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। গৰু বিহু দিনা গৰুবোৰক মাহ হালধিৰে নোৱাই বোৱাই নতুন পঘা দিয়া হয় আৰু বিভিন্ন বেমাৰ আজাৰ, বিশেষভাৱে খুৰা ফটা বা চনকা বেমাৰটোৰ পৰা বাচিবলৈ দীঘলতি, মাখিলতি, বৰথেকেৰা, লাও, বেঙেনা ইত্যাদি আগবঢ়োৱা হয়। এইটো চাউল সব মিক্স কৰি লৈছোঁ আৰু ঐ অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈছে নে হৰৈ মাকো, ঐ তাতো কৈছে নে ৰঙালী বিহুতি, ঐ নেপাতি কেনে কৈ থাকো, ৰিণিকি দেখো গাঁও এখনি, দেখো গাঁও এখনি, বৰ চেলাই তালৈকে যাওঁ, হাতত ধুলে পেপাৰ তাল গগনা তাল গগনা, বৰ চেলাই তালৈকে যাওঁ। বহাগ বিহুৰ আন এক বিশেষত্ব হ'ল যে জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা শুশ্ৰূষা কৰে আৰু তাৰ বিনিময়ত জ্যেষ্ঠসকলেও কনিষ্ঠসকলক বছৰটো সুখ, শান্তি আৰু সমৃদ্ধিৰে পাৰ হ'বলৈ আশীৰ্বাদ কৰে। ডেকা গাভৰুসকলে আকৌ গছ বিহু পাতে। গাভৰুহঁতে মুগা সাজপাৰ পিন্ধি কেৰুমণি থুৰীয়া, জোনবিৰি, গামখাৰু পৰিধান কৰে আৰু খোপা বান্ধে। খোপাৰো আকৌ বিভিন্ন নাম, ধৰি লওক কলদিলীয়া খোপা, ঘিলা খোপা, চেলা খোপা, চকা খোপা, নেঘেৰি, লিগিৰি, তেতেলী, তগৰ, উধনীয়া, থিয় খোপা। নাচনীৰ ঠেহেপে সহিব নোৱাৰি ঢুলীয়া চাইকেল লৈ পলাবলগীয়া আৰু নাচনী গৈ ওলালগৈ নিজৰ স্কুল। তাত অকণমান সময় উমলাৰ পাছত ৰাওনা হ'ল নিজৰ মাকৰ অফিচলৈ গৈ কুলি চৰাই দেখিলে, কেতেকী চৰাই দেখিলে আৰু নুনী গছৰ তলৰ পৰা নুনী বুটলিলেগৈ। কুলিয়ে মাতে নিজানত, জান জুৰি নৈ কিনাৰত, কুলি মিঠা মাততে হিয়া তোমাৰ ভাগেনে, ও দেহা মায়ৈ বিহু বিহু লাগিছে, বিহু বিহু লাগিছে গাত, খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নবৈ আছিলা, আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা, গাতে নাই তৰণি ৰস পচ, ঢোলৰ মাতত তুলু থাকোপে, ঘনাই ঘনাই সূতা ছিগে আৰু ছিগে নাচনীৰ জৰি। ভিডিঅ'টো ইমানতে সামৰি আপোনালোক সকলোৰে ওচৰৰ পৰা আজি বিদায় মাগিছোঁ।
আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। নমস্কাৰ।